এটা কথাটো হল কি যে বিৰোধী দলে য'ত মাতিব লাগে তাত নামাতে অসমত যে হাজাৰ হাজাৰ গৰু কুৰবানী হৈ আছে মাতিব ক'ত লাগে জীয়াই থকা গৰুত মাতিব লাগে নে যোনে গৰু মাৰি আছে হেতুত মাতিব লাগে কংগ্ৰেছ দলক মই চ্যালেঞ্জ কৰিব পাৰো যে কুৰবানীৰ ওপৰত তেওঁলোকৰ মাত মাতাৰ সাহস নাই আমি যেনেকৈ বিজেপিয়ে ক'ব পাৰো যে ইছলামে গৰুৰ কুৰবানীটোক কেতিয়াও মান্যতা কৰা নাই যিকোনো জন্তুৰ কুৰবানী হ'ব পাৰে নে নোৱাৰে কক এতিয়া বিজেপিৰ সাহস আছে যে ৰাইজক অনুৰোধ কৰিব যে ৰাইজ অহাবাৰ গৰুৰ কুৰবানী নকৰিব ছাগলীৰ কুৰবানী কৰক কংগ্ৰেছে পাৰিব নেকি কংগ্ৰেছে 7 জনম ল'ব লাগিব এইটো কথা ক'বৰ কাৰণে কংগ্ৰেছেতো নোৱাৰে তাৰমানে গৰুৰ শুভচিন্তক কোন আজিলৈকে কেতিয়াবা এই যে দোকানে পোহৰে নামঘৰ মন্দিৰৰ সন্মুখত গৰু বিক্ৰী হৈ থাকে কংগ্ৰেছে কবাত প্ৰতিবাদ কৰা দেখিছে নেকি বা ধুবুৰীত যে ইমান ডাঙৰ ঘটনা হল আজিও হাজুত এটা নামঘৰৰ সন্মুখত গৰুৰ মাংস পোৱা গৈছে কংগ্ৰেছে এটাও গৰিহণা দিব নেকি গতিকে কংগ্ৰেছে জীয়াই থকা গৰুৰ কথা ক'ব নালাগে নহয় মৰা গৰুৰ কথাহে ক'ব লাগে কোনে মাৰিলে গতিকে কংগ্ৰেছ পাৰ্টিটোৱে উল্টা য'ত বাজিব লাগে তাত নাবাজে য'ত বাজিব নালাগে তাত বাজে কংগ্ৰেছৰ লক্ষ্য হ'ল যে গৰুখুটি প্ৰকল্পটো যাতে বন্ধ হয় আৰু যিখিনি মানুহক আমি উচ্ছেদ কৰিছোঁ তেওঁলোকে যাতে গৰুখুটি প্ৰকল্পটো বন্ধ হোৱা বুলি কৈ পুনৰ দখল কৰিব পাৰে যোৱাকালি গৰুখুটি ৰাইজে কি ক'লে যে আমি তেজ দিম কিন্তু আমি ইয়াত কাকো সোমাব নিদিওঁ গতিকে কংগ্ৰেছক ইমান ডাঙৰ ৰাইজে উত্তৰ দিয়াৰ পিছত মই আৰু উত্তৰ দিয়াৰ কোনো প্ৰয়োজন নাই দ্বিতীয়তে আপোনালোকে মনত কৰক যে এতিয়া নাৰেংগী কুৰুৱাৰ দলং হৈ যোৱাৰ পিছত গৰুখুটিৰ মাটিৰ ভেলু কিমান বাঢ়ি যাব আৰু এই মাটিৰ অধিকাৰ কাৰ লগত থলুৱা ৰাইজৰ লগত আজি যদি গৰুখুটি সময়ত উচ্ছেদ নহলহেঁতেন এই যে মস্ত দলং হোৱাৰ পিছত ওচৰৰ গোটেই মাটিৰ ভেলুৱেশ্যন বাঢ়িব এইটোতো আমাৰ খিলঞ্জীয়া মানুহে নাপালেহেঁতেন এতিয়া গৰুখুটিৰ ভিতৰত অকল এগ্ৰিকালচাৰে নহয় দুদিন পিছত গৰুখুটিত চৰকাৰী প্ৰকল্পও কৰিব পৰা হ'ব বোলে উদ্যোগ এটা আনিব লাগে উদ্যোগো আনিব পাৰিব মাটি আছে কৰবাত বোলে এখন হস্পিটাল কৰিব লাগে তাকো কৰিব পাৰিব কাৰণ গুৱাহাটী ওচৰ হ'ব মঙলদৈ ওচৰ হ'ব সেইকাৰণে মই ভাবো যে কংগ্ৰেছ দলে বুজি পাইছে যে আমাৰ প্ল্যানবিলাক সব ফেইল আৰু আপোনালোকে দেখিছে যে গৰুখুটি আজি প্ৰকল্পটো প্ৰায় লাভৰ মুখলৈকে আহি আছে কিন্তু মই লাভ বিচৰা নাই মই মাত্ৰ মাটিটো ৰক্ষণাবেক্ষণহে বিচাৰিছো লাভটোতো আহিব মাটিৰ ভেলুৱেশ্যন দি সেইকাৰণে মোক কোনেও এইটো মোৰ লক্ষ্য নহয় যে গৰু খেতিৰ শাক চব্জি বেকি কোনোবাই প্ৰফিট কৰিব লাগে প্ৰফিট কৰিবৰ কাৰণে আকৌ খাৰুপেটীয়াৰ দৰে তাত ভেজাল ফাৰ্টিলাইজাৰ মাৰিব লাগিব তেতিয়াহে গৈ চব্জিৰ প্ৰফিট হ'ব নহলে প্ৰফিট নহয় কিন্তু প্ৰফিট কৰ পৰা হ'ব মাটিৰ ভেলুৱেশ্যনটোৰ পৰা মথাউৰি হ'ব ৰাস্তা হ'ব মাটিৰ ভেলুৱেশ্যন বাঢ়িব গতিকে গৰুখুটিৰ উচ্ছেদৰ সময়ত তাৰ মাটিৰ দাম যদি আজি 1 টকা আছিলে আজি তাৰ মাটিৰ দাম 100 টকা হৈ গ'ল গতিকে কোনোবাই যদি ইকনমিক্স জানে আৰু লাভ আৰু লোকচানৰ যদি হিচাপ কৰিব খোজে আজি গৰুখুটিৰ মাটিৰ আজি যদি কোনোবাই বিক্ৰী কৰে আৰু আগত সন্দেহজনক লোকৰ হাতত গৰুখুটি থাকোতে মাটিৰ তাতে বিঘা 1000ও নাছিল আজিৰ দিনত তাৰ মাটিৰ বিঘা 1 লাখ হৈ গ'ল গতিকে ভেলুৱেশ্যন কোনে বঢ়ুৱালে গৰুখুটি সেইকাৰণে কংগ্ৰেছৰ কোনো মানে মোৰ দুখ লাগে পাৰ্টিটোলৈ যিটো পাৰ্টিয়ে কুৰবানীৰ বিৰুদ্ধে মাত মাতিব নোৱাৰে নামঘৰত গৰু থলে মাত মাতিব নোৱাৰে সেই পাৰ্টি আকৌ এটা গৰুৰ ৰাজনীতি কৰি আছে গতিকে তেওঁলোকক আপোনালোকে ক'ব যে অদৰকাৰী সময় নষ্ট কৰিব নালাগে ভাল কামত সময় নষ্ট কৰক তো ভূটানৰ ছেপ্টেম্বৰত হ'ব দুৰ্গা পূজাৰ আগতে ফলাফলো ঘোষণা হ'ব আপোনালোকে সকলোৱে জানে যে বিটিসি ইলেকশ্যনটো এছেম্বলি আৰু পাৰ্লিয়ামেণ্টৰ দৰে নহয় ইয়াত সকলো পাৰ্টিয়ে নিজে নিজে খেলে আকৌ এছেম্বলি পাৰ্লিয়ামেণ্টত আমি যুটীয়াভাৱে খেলো গতিকে বিটিসি ইলেকশ্যনটো এটা সকলোৰে লগত বন্ধুত্বমূলক ভাৱেৰে বিজেপিয়ে নিজে প্ৰতিদ্বন্দ্বিতা কৰিব কিন্তু কাকো আমি সমালোচনা নকৰো
মই আজিয়ে কৈলো না যে আনুষ্ঠানিকভাৱে ঘোষণা যে দুৰ্গা পূজাৰ আগতে ৰিজাল্ট হৈ যাব আৰু যে নাই সেইটো আমাৰ সভাপতি মহোদয়ে 38 জন পৰ্যবেক্ষক দিছে তেওঁলোকে আমাক আহি প্ৰতিবেদন দিব যে এইকেইটা সিটত আপোনালোকে খেলক এইকেইটা সিটত নেখেলক আৰু সেই কামটোৰ কাৰণে আমাৰ হাতত সময় আছে কাৰণ যদি 29 ধৰি ললো 22 ছেপ্টেম্বৰত ইলেকশ্যন মই ঘোষণা কৰা নাই এটা আন্দাজত তেতিয়ালে ইলেকশ্যন ঘোষণা হ'ব 22 আগষ্টত তেতিয়ালৈকে সভাপতিয়ে পৰ্যবেক্ষণ কৰিব যে আমি কিমানত দিব পাৰো যোৱাবাৰ আমি 26 তাত খেলিছিলো বঢ়া কমাত বিটিসি টু সিট বঢ়া নাই গতিকে কমিবও পাৰে বাঢ়িবও পাৰে হেতু যি সকল অবজাৰভাৰ আছে অবজাৰভাৰ সকলে সভাপতিক প্ৰতিবেদন দিব প্ৰতিবেদনখন সভাপতিয়ে পৰীক্ষা কৰি যে ইয়াত আমি দিলে আমি এটা কন্টেষ্ট কৰিব পাৰিম ইয়াত আমি দিলে কোনো লাভ নহয় ইয়াত দিলে লাভ হ'ব এই গোটেই বিষয়খিনি সভাপতিয়ে এটা সিদ্ধান্ত ল'ব আৰু আমাৰ দলত আপোনালোকে জানে যে আমি সকলো কথা চিন্তা চৰ্চা ভাবি চিন্তি কৰো আৰু আমাৰ এটা ডাঙৰ চিন্তাও থাকিব যাতে ইলেকশ্যনৰ কাৰণে বিটিসিৰ পৰিবেশটো বেয়া নহয় ইলেকশ্যন আহিব যাব কিন্তু বিটিসিত আমি যেটো শান্তি আনিলো সকলোৱে লগ লাগি সেই শান্তিটো কোনো কাৰণতে এমচিএল ইএম হোৱাৰ কাৰণে হেতু বেয়া হ'ব নালাগে সেইকাৰণে বিজেপিৰ লক্ষ্য ইলেকশ্যন পিছত বিটিএডিত শান্তি আগত শান্তি থাকিলে ইলেকশ্যন চলি থাকিব সেইকাৰণে আমাৰ প্ৰত্যেকটো কাম আমি মেচিউৰডলি কৰিম ভাবি চিন্তি কৰিম যাতে কোনো বোলে বিজেপি অমুকটো কৰিলে কাৰণে আজি বিটিএডিত আকৌ গণ্ডগোল হৈ গ'ল তেনেকুৱা পৰিবেশ যাতে নহয় আমি সম্পূৰ্ণ এটা বিটিএডিৰ ভৱিষ্যতৰ কথা চিন্তা কৰিহে আমি ইলেকশ্যন খেলিম কাৰণ এই শান্তি মোদী ডাঙৰীয়াই অনা শান্তি এই শান্তি বড়োলেণ্ডৰ ৰাইজে অনা শান্তি এই শান্তিটো আমি বিঘ্নিত হ'ব নিদিওঁ বিজেপি সংখ্যাগৰিষ্ঠতা পোৱা নোপোৱাৰ কথাটো নাহে সংখ্যাগৰিষ্ঠতা হ'ব লাগে